মই আহিছোঁ আমাৰ বোৱাৰীজনীৰ ঘৰত আহিছোঁ। এইয়া বোৱাৰীজনীয়ে মোক আগবঢ়াই নিব আহিছিলে, এইটো ঘৰটো হয়। এইফালে কি ধুনীয়াকৈ সজাই থৈছে চাওকচোন, ইমান ধুনীয়াকৈ। এইপিনে ফুলখিনি, এইফালে বোৱাৰীজনীও নতুনকৈ ইউটিউব চেনেল খুলিছে দেই, আপোনালোকক জনাই দিছোঁ আকৌ মই। ইফালে ধুনীয়াকৈ ঘৰটো দেখাই দিছোঁ মানে। মই বহুত দিনৰ মূৰত আহিছোঁ, সেইকাৰণে মই ডাইৰেক্ট অন কেমেৰা হৈ আহিছোঁ ঘৰ দেখাবলৈ। কি ধুনীয়াকৈ থৈ দিছে চাওক ঘৰটো সজাই মেলি কিনে। আমাৰ ঘৰ চব নহয় দেই এনেকৈ, আমি এনেকৈ সজাই থ'বলৈ নাজানো। ধুনীয়াকৈ সজাই থৈছে সেয়া। ইনচাল্ট দিয়া নাই ভাই, যিটো সঁচা কথা সেইটোৱে কৈছোঁ। এয়া হওঁ মই, এইজনী বোৱাৰীজনী মোৰ জা হয়, ছিষ্টাৰ ইন ল'। ইউটিউব চেনেল এটা আছে, আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। লিংকটো মই এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে চাই ছাবস্ক্ৰাইব কৰি দিব দেই। আৰু এইজনী মুনু ছোৱালীজনী, চেনেলটো ছাবস্ক্ৰাইব কৰিলে আপোনালোকে চাব পাৰিব। ছোৱালীজনীয়ে বহুত শ্বৰ্ট ভিডিঅ' বনাই থাকে, হয় নাই? এইয়া এইপিনে পূৰা খেলি আছে ছোৱালীজনীয়ে। এইফালে ছোৱালীজনীয়ে খেলি আছে। ছোৱালীজনীয়ে বৰ ধুনীয়া ভিডিঅ' বনাই, শ্বৰ্টছ, ইনষ্টাগ্ৰামত ৰীল বনাই থাকে, চাব পাৰিব পূৰা। এই আৰু ইমানখিনি আপোনালোকক দেখাই দিছোঁ, আপোনালোকে চাব। এইপিনে ঘৰত নেমু পূৰা লাগি আছে বৰ ধুনীয়াকৈ। এইপিনে কাৰোবাক নেমু লাগিলে ল'বলৈ আহিব, নেমু খেতি আছে। এইখন হয় তাহাঁতৰ ফটো, একদম বিয়াৰ পাছত তোলা ফটো হয় ন? বিয়াৰ পিছদিনাখন তোলা ফটো হয় চাওকচোন। এইখন ফটো এইটো চাওক, কিমান পাৰ্থক্য আছে চাওকচোন। এয়া হ'ল তাইৰ মা, দেখিছে? এতিয়া একদম কি হৈছে? হাতী হৈছে। আছিলে এয়া পূৰা কেটেঙি আছিলে, চাই লওক। ভিডিঅ'টো ইমানখিনিয়ে, ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি